সংকটৰ গৰাহত ঐতিহাসিক নামদাং শিলৰ সাঁকো অস্তিত্বৰ কৰাল গ্ৰাসত আহোমৰ পৌৰাণিক কীৰ্তিচিহ্ন নিমাত পুৰাতত্ত্ব বিভাগ অস্তিত্বৰ সংকটত ঐতিহাসিক নামদাং শিলৰ সাঁকো হাবি জংঘলেৰে দুয়োপাৰ আৱৰি পৰাৰ উপৰিও দুয়োপাৰে সৃষ্টি হৈছে বৃহৎ গাঁতৰ কাণসাৰ নাই পুৰাতত্ত্ব বিভাগৰ শিৱসাগৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ হুংকাৰ নামদাং শিলৰ সাঁকোৰ প্ৰকৃত সংৰক্ষণ নহ'লে শীঘ্ৰে বন্ধ কৰি দিয়া হ'ব যাতায়াত আহোম ৰাজত্বকালৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষ্য বহন কৰা শিৱসাগৰ জিলাৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহৰ প্ৰকৃত সংৰক্ষণৰ ক্ষেত্ৰত সদায় অৱহেলা কৰি আহিছে পুৰাতত্ত্ব বিভাগ নাইবা জিলা প্ৰশাসনে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে এই পৌৰাণিক কীৰ্তিচিহ্নসমূহৰ প্ৰকৃত সংৰক্ষণৰ বাবে দাবী জনাই অহাৰ পাছতো কিন্তু বিভাগটোৱে আজি পৰ্যন্ত বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰাজত্বকালৰ নিৰ্মাণ হোৱা নামদাং শিলৰ সাঁকোৰ অস্তিত্ব বৰ্তমান সংকটত যিহেতু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত সাঁকোডালৰ মাজেৰে পাৰ হৈ গৈছে আৰু উজনি অসম সংযোগী সাঁকোডালেৰে দৈনিক হাজাৰ হাজাৰ লঘু নাইবা গধুৰ যান বাহন পাৰ হৈ যোৱাৰ ফলত ক্ৰমাৎ সাঁকোডাল দুৰ্বল হৈ পৰা দেখিব পোৱা গৈছে গধুৰ যান বাহন পাৰ হ'লেই বৰ্তমান সাঁকোডালৰ কম্পনৰ সৃষ্টি হোৱাৰ উপৰিও দুটা মূৰত দুটা বৃহৎ গাঁতৰ সৃষ্টি হোৱাত বৰ্তমান সাঁকোডালৰ স্থায়িত্বক লৈ সকলোৱে আশংকা প্ৰকাশ কৰিছে আনহাতে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত এই সাঁকোডাল হাবি জংঘলেৰে ভৰি দুৰ্বল কৰি পেলাইছে নামদাং শিলৰ সাঁকো সংৰক্ষণৰ বাবে ৩০০ মিটাৰ দূৰেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও বিগত 10 বছৰে পথৰ কাম 10% সম্পূৰ্ণ হোৱা নাই যাৰ ফলত সাঁকোডালেৰে বৰ্তমান যাতায়াত অব্যাহত আছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপৰিও স্থানীয় সচেতন লোকে শীঘ্ৰেই সাঁকোডালৰ প্ৰকৃত সংৰক্ষণৰ দাবী জনোৱাৰ উপৰিও ব্যৱস্থা গ্ৰহণ নকৰিলে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই সাঁকোডালেৰে যাতায়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে হয় নিশ্চিতভাৱে যি আমাৰ ৬০০ বছৰীয়া আহোম ৰাজত্বকালত নিৰ্মাণ হোৱা আমাৰ যি শিৱসাগৰৰ গৌৰৱ আচলতে নামদাঙৰ শিলৰ সাঁকো যি নামদাঙৰ শিলৰ সাঁকো চাবলৈ আমাৰ বিদেশী পৰ্যটকৰে ভৰি পৰে এই নামদাঙৰ শিলৰ সাঁকোখনৰ বৰ্তমান অৱস্থা এটা ডাম্পিং গ্ৰাউণ্ডৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত দেখা পোৱা গৈছে যে নামদাং শিলৰ সাঁকোখন বৰ্তমান সম্পূৰ্ণভাৱে সংকটৰ গৰাহত নামদাং শিলৰ সাঁকোখন বৰ্তমান ফাট মেলিছে কিন্তু ইয়াত যি আমাক পৰ্যটন বিভাগ আৰু আৰ্কোলজিকেল চাইট আছে কিন্তু এই আৰ্কোলজিকেল চাইটৰ পৰ্যটন বিভাগে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহিলৈ একমাত্ৰ কমিশ্যনৰ অংক কৰি কেনে বহি থাকে ইয়াত কোনো ধৰণৰ এক পৰ্যটকৰ কাৰণে ইয়াত আকৰ্ষণীয় কোনো ধৰণৰ কাম কাজ আজিলৈকে আমি কৰা দেখা পোৱা নগ'ল যিজন আমাৰ শিৱসাগৰ উপায়ুক্ত মহোদয় আগৰ যিসকল আমাৰ উপায়ুক্ত মহোদয় সকল আছে তেখেতসকলক আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুতবাৰ আমি মেম'ৰেণ্ডাম দিছোঁ যে আমাৰ যিসমূহ কীৰ্তিচিহ্ন আছে গৌৰীসাগৰ শিলৰ সাঁকো হওক গৌৰীসাগৰ দৌল হওক গৌৰীসাগৰ বৰপুখুৰী হওক আৰু গৌৰীসাগৰ দাঁতি কাষতে লাগি আছে পুখুৰী কাষতে লাগি আছে এছিয়াৰ দ্বিতীয় বৃহৎ ৰেচম পাম আচলতে এইসমূহৰ ওপৰত আমাৰ চকু দিবৰ কাৰণে আমি উপায়ুক্ত মহোদয়ক আজিলৈকে বহুতবাৰ জনোৱা হৈছে কিন্তু কোনো ধৰণৰ কাম কাজ আমি কৰা দেখা পোৱা নাই যিসমূহ আমাৰ বৰ্তমান চাব গ'লে এইসমূহৰ ক্ষেত্ৰত কিন্তু যি আমাৰ উপায়ুক্ত মহোদয়ৰ যি উন্নয়নৰ ঢাক ঢোল বজাই থকা যিখন চৰকাৰ আচলতে বিজেপি চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন উন্নয়নৰ কথা এনেই কয় আচলতে উন্নয়নৰ কথা আচলতে ভোটাৰৰ পৰা ভোট ল'বৰ কাৰণে কয় আৰু আমাৰ যিজন শিৱসাগৰ বিধায়ক আচলতে তেখেতক আমি বৰ্তমান মুখ চুপতি মৰা এজন বিধায়ক বুলি আমি ভাবিবলৈ পৰিণত হৈছোঁ তেওঁ যিহেতু ইলেকশ্যনৰ আগমুহূৰ্তত কয় আমাৰ যিসমূহ আহোম যুগৰ কীৰ্তিচিহ্নসমূহ ৰক্ষা কৰিম কিন্তু বৰ্তমানলৈকে আপোনালোকৰ চকুৰ আগতে আছে নামদাঙৰ শিলৰ সাঁকো কিন্তু বৰ্তমানে কোনো ধৰণৰ কাম কাজ আমি দেখা পোৱা নাই এয়াই মই শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট কাৰেণ্ট আছাম